নাই হাগ্ৰামা মহিলাৰ এটা অভ্যাস আছে এই আৰম্ভণিৰ প্ৰায় মোক সদায় মানে তুচ্ছ-তাচ্ছিল্য কৰি পেলাই ডাউন কৰিব বিচাৰিছে কাৰণ তেওঁ সদায় মোক ভয় কৰে অকল লিডাৰ হিচাপে চন্দন ব্ৰহ্মই আছে এতিয়া মানুহে এতিয়া তাৰ পৰা বিচাৰ কৰিব যে চন্দনো যদি বিপিএফত নাথাকে তাত তেতিয়াহ'লে মানুহে অভিযোগ কৰাৰ দৰে হাগ্ৰামা দলত বিপিএফ দলত হাগ্ৰামাৰে এক নায়কতা বাদ সঁচাকৈ চলিছিল নেকি ৱৰ্কাৰ্ছ মিটটো একটা ৰেগুলাৰ প্ৰগ্ৰামে হয় সব দলে কৰে এইটো নিৰ্বাচনৰ সময়ত আৰু মই আজি এটা ৰুটিন প্ৰগ্ৰাম হিচাপে আহিছোঁ আৰু মইতো ভাবোঁ যে এতিয়া আবেগত ভোট নিদিয়ে মানুহে আৰু ঢৌত ভোট নিদিয়ে মানুহে নিজে নিজে বিচাৰ কৰিব কাৰণ এটা ডাঙৰ পৰিৱৰ্তন দেখিছোঁ ভোটাৰ্ছবিলাকৰ মাজত আগতে পইচা বিলাই ভোট পোৱা এই কালচাৰবিলাক লাহে লাহে হয়তোবা কমি গৈ আছে মানে ৰাইজে এটা বিবেক বা নিজে নিজে বিচাৰ কৰি পেলাই ভোট দিব সেইটো দেখিছোঁ এইকাৰণে ইউপিপিএলে এতিয়া কৰ্মী সভাটো পাতি আছে যে আমি কামটো কেনেকৈ কৰিম ইয়াৰ ওপৰতে আলোচনা কৰিবৰ কাৰণে কৰা হৈছে আজি যথেষ্ট ভাল আৰু প্ৰায় এটা ক্লিয়াৰ পিকচাৰ আহি গৈছে কংগ্ৰেছটো গোটেই অসমতে একেবাৰে ইনচিগনিফিকেণ্ট হৈ আছে তেখেতসকলৰ কোনো প্ৰাধান্য নাই বা কোনো প্ৰায়ৰিটি নাই কোনো কিবা নাই তো কংগ্ৰেছ যদি নাই মেজৰ বিৰোধী দলটো নাইয়ে এতিয়া আৰু বিপিএফ দলটো এনেই হাৱাত গদা ঘূৰাই আছে একো নাই হাৱাত গদা ঘূৰাই আছে তেওঁলোকৰ সন্মুখত মানে তেওঁলোকে আজি এইটোও ঠিক কৰিব পৰা নাই কাৰ বিৰোধী বুজিব লাগে আজি দুৰ্গা দাস বড়ো যদি দৰং ওদালগুৰিৰ কথাটো কয় তেওঁৰ শত্ৰু কোন দৰং ওদালগুৰিত তাতে বিজেপি কেণ্ডিডেট দিছে নহয় জানো তে ইউপিপিএলৰ গাড়ী পাৰি আছে আৰু আজি মানে বিজেপি বা এনডিআৰ নীতিৰ ওপৰতেও একো নকয় কি দিলীপ শইকীয়াক কি গালি ব্যক্তিগতভাৱে আক্ৰমণ কৰি আছে তাৰ শত্ৰুও নাই আৰু এইকাৰণে তেওঁলোকে ঠিক কৰিব পৰা নাই যে কাৰ এগেইনষ্টত ইলেকশ্যন খেলি আছে কোকৰাঝাৰত চাওক তেওঁলোকে ইউপিপিএলক গাড়ীত পাৰি আছে আৰু ইউপিপিএল চৰকাৰ বোলে বিফল হৈছে কিন্তু চৰকাৰটো মিলিজুলি চৰকাৰ বিজেপি ইউপিপিএল চবে মিলিজুলি চৰকাৰ যদি গালি পাৰিব লাগে চৰকাৰক পাৰিব লাগে তেওঁলোকৰ টাৰ্গেটও নাই লক্ষ্যও নাই আৰু প্ৰতিদ্বন্দ্বী মানে কাক তেওঁলোকে গণ্য কৰিছে এইটো নাই সেইকাৰণে তেওঁলোকে আজি এই নিৰ্বাচনত একেবাৰে অপ্ৰাসংগিক হৈ গৈছে আজিৰ দিনত বিজেপি অগপৰ স্থিতি কেনেকুৱা কি পাইছে নাই বিজেপিয়েতো 11টা সমষ্টিত কেণ্ডিডেট দিছে পাক্কা জিকি যাব 11টা সমষ্টিত নগাঁও জিকি যাব এইটো ক্লিয়াৰ হৈ গৈছে প্ৰায় লাহে লাহে কাৰণ আমাৰ কংগ্ৰেছ আৰু এআই ইউডিএফে যেতিয়া প্ৰতিদ্বন্দ্বিতাত নামি গ'ল তেওঁলোকেতো মহাজোঁট কৰিহে জিকি গৈছিলে প্ৰজ্যোত বৰদলৈতো মহাজোঁটৰ কেণ্ডিডেট আছিল যোৱাবাৰ তো এতিয়া মহাজোঁটটো নাই এতিয়া প্ৰজ্যোত বৰদলৈ জিকিবই নোৱাৰে আৰু গৌৰৱ গগৈ তাত জিকাৰ কোনো অংকই নাই গৌৰৱ গগৈ কাৰণ যোৰহাট সমষ্টিত 3জনেই মাত্ৰ চিটিং এমএলএ আছে তেওঁলোকৰ বাকীটো চব বিজেপিৰে হয় সেইকাৰণে অগপো মানে আজি বৰপেটাটো জিকি যোৱাটো প্ৰায় খাটাং হৈ গৈছে আমাৰ ফণীভূষণ চৌধুৰী দাদাক চবেই ভাল পায় তেখেতক এতিয়া সংসদত পাৰ্লিয়ামেণ্টত বৰপেটাৰ প্ৰতিনিধি হিচাপে পাব বিচাৰে বৰপেটাত আৰু ধুবুৰীটো এতিয়াও মানে অলপমান অনিশ্চয়তাত আছে এইটো বদৰুদ্দিন আজমলৰ ডাঙৰ ফেক্টৰ কিন্তু কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলৰ যিটো এটা যুদ্ধ হ'ব তাতে যদি মানে সমানে ভোট বিভাজন হৈ যায় সংখ্যালঘুৰ মাজত তেতিয়া এজিপি জাভেদ ইছলামৰ সম্ভাৱনাও আমি নুই কৰিব নোৱাৰোঁ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰে ডাঙৰে এইবাৰ আপোনাক আক্ৰমণ কৰিছে ইলেকশ্যনৰ পিছত বোলে আপোনাৰ নাম নাথাকিব নাই হাগ্ৰামা মহিলাৰ এটা অভ্যাস আছে এই আৰম্ভণিৰ প্ৰায় মোক সদায় মানে তুচ্ছ-তাচ্ছিল্য কৰি পেলাই ডাউন কৰিব বিচাৰিছে কাৰণ তেওঁ সদায় মোক ভয় কৰে মানুহজন আৰু কিমান যে ঘোষণা কৰিলে সমাজ বয়কট পৰ্যন্ত কৰিছে জাতিদ্ৰোহী পৰ্যন্ত মানে মোক অভিহিত কৰি পেলাই প্ৰচাৰ চলাইছে আৰু কিমান যে আমাৰ ওপৰত আক্ৰমণ চলিল ইউজি ব্ৰহ্ম ফেক্টৰ নহয় জিৰ' ফেক্টৰ কিবা বুলি কয় আজি আহি ইউজি ব্ৰহ্মই অপজিশ্যনত থাকিও ইলেকশ্যন কেইবাবাৰো হাৰাৰ পিছতো ফেক্টৰ হৈয়ে থিয় হৈ আছে আজিও মই আছোঁ ইউজি ব্ৰহ্মই এইটো আৰু হাগ্ৰামা মহিলাৰে নিজৰ কথাটো অলপমান চিন্তা কৰক কাৰণ এই বিপিএফ দলৰ সেনাপতি নাই সৈন্য নাই আৰু এইটোতো কৈ আছোঁ ইলেকশ্যন কেইবাবাৰো হাৰাৰ পিছতো ফেক্টৰ হৈয়ে থিয় হৈ আছে আজিও মই আছোঁ ইউজি ব্ৰহ্মই এইটো আৰু হাগ্ৰামা মহিলাৰে নিজৰ কথাটো অলপমান চিন্তা কৰক কাৰণ এই বিপিএফ দলৰ সেনাপতি নাই সৈন্য নাই আৰু এইটোতো কৈ আছোঁ মই কাৰণ খাম্ফা বৰগয়াৰী ইয়াতে মানে
ভিক্টিম হ'ব গৈ আছে আৰু তেওঁলোকৰ MCLA প্ৰায় মানে 6জন MCLA অলৰেডি UPPLত যোগদান কৰিছে 3জন BJP 3জন যোগদান কৰিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনতে আৰু এজন সজল সিংহা কংগ্ৰেছৰ পৰা 7জন MCLA ভোট যোগ হ'ব আমাৰ ইফালে তো BPFত কোন আছে এতিয়া এটা চন্দন ব্ৰহ্ম এতিয়া BPFৰ লগত নাই আৰু বা কোন আহে ইলেকশ্যনলৈকে 12 তাৰিখে যোগদান কৰিব চন্দন ব্ৰহ্মই আজি তেওঁ সংবাদ মাধ্যমক জনালে ঠিকেই আছে মানে এইটো 12 তাৰিখলৈকে যদি দিন ধাৰ্য কৰিছে আমাৰ সভাপতি প্ৰমোদ বড়ো আৰু চন্দন ব্ৰহ্মৰ মাজত এটা আলোচনা কৰি পেলাই দিনটো ঠিক কৰিছে আহক আহাটো আদৰণি জনাম আৰু তেখেত অহাৰ লগে লগে BPFত আৰু কোনে থাকিব কাৰণ হাগ্ৰামাৰ মানে সমকক্ষ লিডাৰ হিচাপে চন্দন ব্ৰহ্মই আছে এতিয়া মানুহে এতিয়া তাৰ পৰা বিচাৰ কৰিব যে চন্দনো যদি BPFত নাথাকে তাত তেতিয়াহ'লে মানুহে অভিযোগ কৰাৰ দৰে হাগ্ৰামা দলত BPF দলত হাগ্ৰামাৰে এক নায়কতা বাদ সঁচাকৈ চলিছিল নেকি যাৰ বাবে কোনো মানুহে এতিয়া হাগ্ৰামাৰ লগত থাকিব নোৱাৰে এইটো কথাই মানে প্ৰমাণিত হৈ যাব गोजोनथाव खौरां बाजास्पाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां क'क्राझार सहराव थानाय दावहारु अट' एजेन्सिया 27 मार्चनिफ्राय 30 एप्रिलसिम बिहुएन ईद धमाका अफार आरो एक्सचेन्ज मेलानि गोबां खाबुफोर होगासिनो दं दावहारु अट' एजेन्सिनिफ्राय बायगिरि बिथांमोना 7,999 राङावनो लवेस्ट डाउन पेमेन्ट होनानै बाजास्पाइक लानो हागोन दावहारु अट' एजेन्सि श'रुमजों लोगोसे कारिगाव फेस्टिभ आउटलेट आरो दतमा फेस्टिभ आउटलेट आरो भटगाव फेस्टिभ आउटलेट ब्रान्च श'रुमाव होबाय थानाय बिहुएन ईद धमाका अफार आरो एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनि थाखाय दावहारु अट' एजेन्सि श'रुमा बेनि अनगायैबो गोबां मोजां अफार लाबोदों बेफोर अफारफ्रानो जाबाय जेरै हेलमेट फ्रि 5 लिटार पेट्रल फ्रि आरो गासैबो मडेलनि एक्सचेन्ज खाबुआ एभेलेबल जागोन आरोबाव गुबुन मोनसे मोजां खाबुआ जादों 500 रां होग्रोनानै गोसोबादि बाइकखौ नोंथाङा आवगायना दोननो हागोन गोबां बाथ्रा मिथिबावनो थाखाय 6000388822018193 जानबुं नाम्बारनि गेजेरजों खौरां लाहरनो हागोन